নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মৌচুমী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই গুৰুত্বপূৰ্ণ কেইটামান কথা প্ৰশ্ন আকাৰে আপোনালোকৰ মাজত উপস্থাপন কৰিব ওলাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তেনেহ'লে আহক আজি আমি জানিম যে অসমীয়া সমাজত বৰ বিয়াৰ বিষয়ে কেইটামান নজনা কথা। লোকবিশ্বাস কি? ইয়াৰ উত্তৰ হৈছে লোকবিশ্বাস হ'ল পুৰুষানুক্ৰমে সমাজত চলি অহা কেতবোৰ সামাজিক আৰু ধৰ্মীয় বিশ্বাস, যাক মানি চলাটো উচিত বুলি সমাজৰ সদস্যসকলে বিবেচনা কৰে। ২ নম্বৰ প্ৰশ্ন হৈছে জোৰোণৰ লগত মাছ কিয় দিয়া হয়? উত্তৰ হৈছে মাছ প্ৰজননৰ প্ৰতীক, বংশবৃদ্ধিৰ প্ৰতীক। প্ৰজনন আৰু বংশবৃদ্ধিৰ তাৎপৰ্য বহন কৰে বাবে জোৰোণত মাছ দিয়া হয়। নেক্সট ৩ নম্বৰ প্ৰশ্ন গাঠিয়ন খুন্দা কি? গাঠিয়ন খুন্দা হৈছে বহু গাঁঠিযুক্ত এবিধ সুগন্ধি শিপা। বিয়াৰ আগদিনা ৰাতি এই সুগন্ধি শিপা খুন্দি কইনাৰ মূৰত দিয়া হয়। নেক্সট কুৱেশ্যন দৈয়ন দিয়া কি? ইয়াৰ উত্তৰ হৈছে বিয়াৰ দিনা দোকমোকালিতে কইনাক দুৱাৰ মুখত পীৰাত বহুৱাই এটা বাটিৰ পৰা দুখিলা পানত দৈ লৈ কইনাৰ গাল, বাহু, ভৰি আদিত ঘঁহি দিয়া হয়। ইয়াকে দৈয়ন দিয়া বোলা হয়। নেক্সট কুৱেশ্যন সুৱাগুৰি তোলা কি? বিয়াৰ দিনা দৰা আহিবৰ সময়ত কইনাৰ মাকে আয়তীসকলক লগত লৈ মূৰত কুলা, পিঠাগুৰি, আখৈ আদি লৈ একাষৰীয়াকৈ সুৱাগুৰি তোলে। ই হৈছে এক সামাজিক লোকাচাৰ। নেক্সট কুৱেশ্যন দৰা অহাৰ সময়ত কিয় চাউল ছটিওৱা হয়? এই কাৰ্যৰ দ্বাৰা দৰাক মুহা আৰু অপদেৱতা আঁতৰোৱাৰ লোকবিশ্বাস জড়িত হৈ আছে। নেক্সট জানিবলগীয়া প্ৰশ্ন হৈছে বিয়াত লগ্নগাঁঠিৰ তাৎপৰ্য কি? ইয়াৰ উত্তৰ হৈছে দৰা কইনাক একত্ৰিত কৰিবৰ বাবে লগ্নগাঁঠিৰ ব্যৱস্থা কৰা হয়, যদিও ইয়াৰ তাৎপৰ্য সুকীয়া। ইয়াৰ অৰ্থ হৈছে প্ৰণয় আৰু পৰিণয়ক সুদৃঢ় কৰা আৰু দুজনৰ পূৰ্ণ মিলন ঘটোৱা। ৮ নম্বৰ জানিবলগীয়া প্ৰশ্ন হৈছে বিয়াৰ সময়ছোৱাত দৰা কইনাই কিয় হাতত টেমি কটাৰী ৰাখে? ইয়াৰ উত্তৰ হৈছে দৰা কইনাক উভয়কে ভূত, প্ৰেত, অপদেৱতা আদিৰ পৰা ৰক্ষা কৰাৰ বিশ্বাস জড়িত হৈ আছে বাবে টেমি কটাৰী ৰাখে। ৯ নম্বৰ প্ৰশ্নটো হৈছে যে খোবাৰি কি? ইয়াৰ উত্তৰ হৈছে খোবাৰি হ'ল বাহী বিয়াৰ পিছদিনা দৰা ঘৰত পালন কৰা খোবা-খোবিৰ অনুষ্ঠান। এই অনুষ্ঠানত খোবা-খোবিৰ পুথি পাঠ কৰা হয় আৰু দৰা কইনাক মন দি শুনিব দিয়া হয়। ১০ নম্বৰ প্ৰশ্ন হৈছে যে আঠমঙলা কি? সকলোৱে হয়তো জানেই। তাৰ উত্তৰ হৈছে বিয়াৰ পাছত দৰা কইনাক প্ৰথম শহুৰেকৰ ঘৰলৈ যোৱাৰ উদ্দেশ্যে পালন কৰা মাংগলিক অনুষ্ঠান। সাধাৰণতে বিয়াৰ অষ্টম দিনত ইয়াক পালন কৰা হয়। আৰু এটা প্ৰশ্ন ইয়াত লিখিব থাকি গ'ল, সেইটো হৈছে বাহী বিয়া কি? ইয়াৰ উত্তৰ হৈছে বাহী বিয়া হৈছে বিয়াৰ পিছদিনাকে বাহী বিয়া বোলা হয়। ঠিক আছে, আজিলৈ ইমানেই। পুনৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু ভিডিঅ'টি যদি চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।